হাই হেল্ল' নমস্কাৰ স্বাগতম মই সংগীতা আপোনালোকক আমাৰ সকলোৰে চেনেল সংগীতা জাৰ্ণি ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক ভালেই আছে কৰোণাৰ সময়ত ভালকৈ থাকিব ছেফলি থাকিব আৰু বহুদিনৰ মূৰত ভাবিছোঁ আজি এটা নতুন ব্লগ এটা লৈ আহোঁ ইয়াৰ আগত এটা মই ব্লগ বনাইছিলোঁ ফুৰিবলৈ যোৱাৰ ব্লগ ইকো পাৰ্কৰ ব্লগ যদি ব্লগটো এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে গৈ চাব তো ভাবিলোঁ আজি কিবা এটা ইণ্টাৰেষ্টিং বনাওঁ যিহেতু মোৰ এক্সামো শেষ হ'ল আৰু এতিয়া ঘৰতে আছোঁ গতিকে লকডাউনো চলিছে আপোনালোকৰ ফালে লকডাউন হৈছেনে নাই ক'বচোন আমাৰ ইয়াতো লকডাউন মানে সন্ধিয়া 6টা বজাৰ পৰা কাৰফিউটো হৈ যায় তো লকডাউনৰ প্ৰভাৱৰ নিচিনাই হৈছে আৰু দিনটো থাকে আৰু সন্ধিয়া 6টা বজাৰ পৰা গোটেইখন বন্ধ হৈ যায় তো আজি ভাবিছোঁ কি কৰোঁ কিবা এটা ইণ্টাৰেষ্টিং কিবা এটা কৰোঁ মানে খাওঁ কিবা এটা ইণ্টাৰেষ্টিং তো কাচকল খাইছেনে বাৰু আপোনালোকে কাচকল খাই কোনে কোনে ভাল পায় বাৰু মই কিন্তু ভাল পাওঁ কিছুমানে কাচকল খাই বেয়া পায় আৰু আজি ভাবিছোঁ আপোনালোকৰ কাৰণে এটা কাচকলৰ ধুনীয়া ৰেচিপি লৈ আহোঁ আৰু সেই ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে আশা কৰিছোঁ ৰেচিপিটো ভাল পাব গতিকে বেছি কথা নকওঁ ব'লক গৰমো যথেষ্ট পৰিছে ৰেচিপিটো ফালে আগবাঢ়ো ব'লক মই আপোনালোকক পাকঘৰত লগ পাই আছোঁ ব'লক তো আজি বনাবলৈ গৈ আছোঁ কাচকলৰ কোফতা কাৰী আৰু কাচকলৰ কোফতা কাৰীৰ কাৰণে আমাক লাগিব কাচকল আৰু কাচকল লৈছোঁ লগতে আলু আছে ইয়াত দুটা কাচকল লৈছোঁ এই ধৰণে কাটি লৈছোঁ আৰু লগতে আলু আছে মাজেদি ফালি দিয়া হৈছে আৰু এতিয়া আমি এইখিনি সুন্দৰভাৱে সিজাই ল'ম ব'লক বাকীখিনিলৈ আগবাঢ়োঁ এতিয়া আমি প্ৰেছাৰ কুকাৰত পানী দিলোঁ তাৰপিছত ইয়াত কাচকল আলু এই দুইটা বস্তু দি দিলোঁ আৰু এতিয়া ইয়াত দিম অলপ নিমখ আৰু লগতে ইয়াত আমি দিব লাগিব হালধি আৰু এইটো এটা হুইচেল মাৰি ল'লেই হৈ যাব মানে বস্তুটো সিজাই ল'ম তো ইয়াত কাচকলখিনি সিজাই লোৱা কাচকলখিনি টুকুৰা টুকুৰ কৰি এই ধৰণে পিটিকা বনাই লৈছোঁ পিটিকা বনাই লোৱাৰ পিছত ইয়াত দিয়া হৈছে 2 চামুচ বেচন লগতে জিৰা গুড়ি তাৰপিছত জলকীয়া গুড়ি তাৰপিছতে ধনিয়া পাউডাৰ নিমখ হালধি আৰু এই গোটেইখিনি দি পেলাই আমি ভালদৰে সানি ল'ম আৰু কাচকলখিনিৰ পৰিমাণটো চাই জিৰা গুড়ি জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি সেইটো এই মানে পৰিমাণটোলৈ চাই আপোনালোকে দিলেই হ'ল তো ব'লক তেতিয়াহ'লে বাকীখিনিলৈ আগবাঢ়োঁ আৰু এইখিনি এতিয়া ভালদৰে এই ধৰণে সানি ল'ম মছলাখিনি দিয়াৰ পিছত গোটেইখিনি মছলা দিয়াৰ পিছত এইখিনি এইদৰে ভালদৰে সানি ল'ম আৰু গোটেইখিনি ভালদৰে মিক্স কৰি লোৱাৰ পিছত এতিয়া আমি এই ধৰণে ৰাউণ্ড শ্বেপত বনাই যাব লাগিব তো এইখিনি এতিয়া বনাই হৈ গ'ল এই ধৰণে আমি ৰাউণ্ড শ্বেপত বনাই ল'লোঁ আৰু এতিয়া আমি নেক্সট কি কৰিব লাগিব জানেনে এতিয়া আমি এইখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব ডিপ ফ্ৰাই কৰি ভাজি ল'ব লাগিব কেৰাহীত তেল দিছোঁ এয়া তেলটো অকণমান সৰহকৈ লাগিব বাৰু কাৰণ ভালকৈ ডিপ ফ্ৰাই হ'ব লাগিব যে তো এইখিনি ইয়াত তেল লৈছোঁ আৰু এইফালে এয়া ৰেডি তো এতিয়া এইখিনি সুন্দৰকৈ ভাজি ল'ব লাগিব এই ধৰণে ডিপ ফ্ৰাই কৰি ল'ব লাগিব এতিয়া আপুনি ভাজিছিলোঁ কোফতাকেইটা আমি ভাজিছিলোঁ ৰিফাইনত আৰু এতিয়া আকৌ এক্সট্ৰাকৈ তেলখিনি কাঢ়ি লৈ পেলাই এতিয়া ইয়াত তেলত এতিয়া আমি মিঠাতেল দিম মানে অথনি ৰিফাইন ব্যৱহাৰ কৰিছিলোঁ কিন্তু এতিয়া মিঠাতেল ব্যৱহাৰ কৰিম আৰু ইয়াৰ লগতে দিম কেইটামান গোটা জিৰা আৰু লগতে দিম তেজপাত আৰু লগতে দিম লং ইলাচি আৰু ডালচেনি আৰু তেল আহি গৈছে আৰু অকণমান চেনি দি পেলাই এইখিনি ভালকৈ সানি ল'ব ভাজি ল'ব প্ৰথমতে তেল দিলোঁ তেলত অকণমান মিঠাতেল দিছোঁ মিঠাতেল দি পেলাই অলপ গোটা জিৰা দিলোঁ তাৰপিছত লং ইলাচি ডালচেনি তেজপাত দি আমি এটা মিশ্ৰণ বনাইছিলোঁ বিলাহী আদা নহৰু সেই মিশ্ৰণটো ইয়াত দি দিয়া হৈছে আৰু দি পেলাই ভাজি দিয়া হৈছে এতিয়ালৈকে এইখিনি কৰা হৈছে আৰু ইয়াৰ পিছত ইয়াত দিয়া হ'ব ধনিয়া পাউডাৰ ধনিয়া আৰু লগতে বাকী যিখিনি মছলা আছে সেইখিনিও দি দিম জিৰা আৰু অকণমান জলকীয়া গুড়া গৰম মছলা দি পেলাই এইখিনি ভালকৈ লৰাই
বৰ্তমান মছলাৰ ৰূপখিনি এনেকুৱা ৰূপ হৈছেগৈ আৰু এতিয়া ইয়াত অলপ দিব লাগিব নিমখ পিটিকাখিনিতো নিমখটো দিয়া হৈছে অথনি পিটিকাটো নিমখ হালধি দিয়া হৈছে কিন্তু এই যিটো গ্ৰেভিৰ কাৰণে যিটো বনাই থকা হৈছে এই মছলাখিনিতো কিন্তু নিমখ হালধি দিব লাগিব বেছিকৈ নিদিব কাৰণ অলৰেডি তাতটো দিয়া হৈছে পিটিকাটোত দি পেলাই ভালকৈ লৰাই দিম আলু গৰম পানী তো মায়ে কোৱা মতে মছলাখিনি ভালকৈ সিজিবলৈ এইখন ঢাকনখন দি দিয়া হৈছে 5 মিনিটমান 5-6 মিনিটমান সময় চাগে ঢাকনখন দিব লাগিব তাৰপিছত উঠাই দি পেলাই পিছৰখিনি মই দেখাই আছোঁ আপোনালোকক এই ধৰণে মছলাখিনি পানী দিয়াৰ পিছত উতল আহিলে আৰু ইয়াত এতিয়া আমি কোফতাকেইটা দি দিম দি পেলাই আকৌ 5 মিনিটমানৰ কাৰণে আকৌ ঢাকন দি পেলাই এইখিনি ভালদৰে সিজাই ল'ম এইখিনি হৈছে ফাইনেল লুক আৰু শেষত ইয়াত অকণমান ঘিউ এড কৰি দিছোঁ বাছ ইমানেই ৰেডি হৈ গ'ল আমাৰ কাচকলৰ কোফতা কাৰী আমাৰ ফাইনেল লুক এতিয়া আমি এইখিনি বাতি এটালৈ কাঢ়ি লওঁ বাউল এটালৈ আৰু এইটোৱেই হ'ল আমাৰ কাচকল কোফতা কাৰীৰ ফাইনেল লুকটো আৰু এইটো ৰেডি হৈ গ'ল ভাতৰ লগত খাবৰ কাৰণে এতিয়া খাম ভাতৰ লগত সুন্দৰভাৱে দেখিবলৈতো বৰ ধুনীয়া হৈছে খাবলৈ ভাবিছোঁ বৰ সুন্দৰ হ'ব আৰু আপোনালোকেও খাই চাব পাৰে দুপৰীয়া ভাতৰ লগতো খাব পাৰে বা ৰাতি আহাৰৰ লগতো সংযোজন কৰিব পাৰে আৰু খাই পেলাই যদি ভাল লাগে কমেণ্টত জনাব আৰু যদি কোনো এতিয়ালৈকে ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব আৰু লগতে যদি অলৰেডি কোনোবাই ট্ৰাই কৰিছে তেনেহ'লে আপোনালোকৰ মতামতটো জনাবলৈ নাপাহৰিব আপোনালোকে কেনেকুৱা পায় তো আজিলৈ আহিছোঁ নতুন এটা ভিডিঅ'